Good morning, students. বৰ্তমান আমাৰ বিদ্যালয়সমূহ বন্ধ কিন্তু আমিতো আগৰ দৰেই ক্লাছ কৰি আছো বা পঢ়া-শুনা কৰি আছো নহয় জানো আমি যে পঢ়িব পাৰিছো কিহৰ বাবে পাৰিছো আমাৰ বৰ্তমান উন্নত তথ্য বা প্ৰযুক্তিবিদ্যাৰ যুগেৰে এই প্ৰযুক্তিবিদ্যা অৰ্থাৎ তোমালোকৰ হাতত থকা মোবাইল ফোনটো বা কম্পিউটাৰটো সেই দুটাই তোমালোকক ঘৰতে থাকি পঢ়া-শুনা কৰিবৰ বাবে সহজ কৰি তুলিছে আজি আমি তেনে ধৰণৰ এটা পাঠ পঢ়িম যাৰ নাম হৈছে ইউজেছ অফ আইচিটি অৰ্থাৎ আইচিটিৰ ব্যৱহাৰ আইচিটিনো কি আইচিটিনো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে আমি এই পাঠটোৰ পৰা জানিম তাৰ আগতে মই এটা কথা তোমালোকক কৈছো যে এই পাঠটো কিন্তু এখন নাটকৰ দৰে লিখা আছে আহাচোন আমি আগবাঢ়ো Can you name the devices in two boxes below? Work with a friend. Write down at least 3 uses of each devices. তোমালোকে যে তলৰ বাকচ কেইটাত দুটা ছবি দেখা পাইছা এই ছবি দুটানো কি আৰু এই দুটাৰ ব্যৱহাৰ কেনেকুৱা তাৰ বিষয়ে তিনিটাকৈ লিখিব লাগিব তিনিটা বাক্য তোমালোকে লিখিব লাগিব Can you say in what ways these two devices are similar and in what ways they are different? Both these devices are used in ICT. Do you know what ICT is? এই তোমালোকে দুটা যে যন্ত্ৰ দেখা পাইছা এই যন্ত্ৰ দুটাৰ পাৰ্থক্যনো ক'ত আৰু সিমিলাৰিটি মানে একেইনো ক'ত এই যন্ত্ৰ দুটা ক'ত একে সেই বিষয়ে তোমালোকে কোৱাচোন আৰু এই দুইটা যন্ত্ৰকে ক'ত ব্যৱহাৰ কৰা হয় আইচিটিক ব্যৱহাৰ কৰা হয় ডু ইউ নো হোৱাট আইচিটি ইজ তোমালোকে বাৰু জানানে আইচিটি কি এটা কৈছে যে নাও ৰিড দ্য লেসন টু ফাইণ্ড আউট ইট আইচিটি নো কি সেই তাৰ বিষয়ে জানিবৰ কাৰণে তলৰ লেসনটো পঢ়া অপূৰ্ব এণ্ড এনিজ কেম টু দেয়াৰ টিচাৰ উইথ এ কমপ্লেইণ্ট অপূৰ্ব আৰু এনিজে তেওঁলোকৰ শিক্ষকৰ ওচৰলৈ আহি অভিযোগ দিছে যে কি মেম এ ফিউ অফ আৱাৰ ক্লাছমেটছ আৰ পিপিং থ্ৰু দ্য উইণ্ড' অফ দ্য আইচিটি লেব যে মেম আমাৰ সহপাঠী মানে লগৰ কিছুমানে আইচিটি লেবৰ খিৰিকিৰে জুমি চাইছে দ্য চিনিয়ৰ্ছ আৰ ৱৰ্কিং দেয়াৰ আৰু আমাৰ ডাঙৰসকলে তাত কিবা কাম কৰি আছে ঋতিকা মেম লুক এট দ্য টু পিপলছ ঋতিকা মেমে সেই সৰু ল'ৰা ছোৱালী দুটাৰ মুখলৈ চালে শ্বি স্মাইল্ড এট দেম এণ্ড ছেইড তেওঁ তাহাঁতৰ মুখলৈ চালে আৰু হাঁহি ক'লে যে ইজ ডেট চ' সেইটোৱে হৈ আছে নেকি Do you also want to see what is going on the lab? তোমালোকে চাব বিচাৰিছা নেকি আইচিটি লেবত কি হৈ আছে? Yes, ma'am. They responded cheerfully. The teacher promised to take their class to the lab that afternoon. তাহাঁতেও খুব আনন্দৰে ক'লে যে হয় মেম আমিও চাব বিচাৰোঁ শিক্ষকেও ক'লে যে সেইদিনা দুপৰীয়ালৈ তেওঁলোকক লেবলৈ তেওঁ লৈ যাব এইটো লেব at the lab ma'am Hello everyone, let's begin with a question. Hello everyone, আহাচোন এটা প্ৰশ্নৰে আৰম্ভ কৰোঁ. Can you tell me the name of this lab? এই লেবটোৰ নামটো কি তোমালোকে মোক ক'ব পাৰিবানে? এনে যে কৈছিল. ICT lab, ma'am. Ma'am, এইটো ICT lab. তা ma'am, what is the full form of ICT anyone? ICT full form টো কি? সম্পূৰ্ণ নামটো কি? তোমালোকে ক'ব পাৰিবানে কোনোবাই? অপূৰ্বই কৈছে, sorry ma'am, I don't know. অপূৰ্বই ক'লে যে sorry ma'am, মই নাজানো. Ma'am, ICT stands for Information and Communications Technology. ICT কি বুজায় ইনফৰমেশ্যন আৰু কমিউনিকেশ্যন টেকনলজি বুজায় অসমীয়াত ইয়াক কোৱা হয় তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা উইল ইউ ৰিমেম্বাৰ ইট তোমালোকে বাৰু মনত ৰাখিব পাৰিবানে তেতিয়া হৰিয়ে কৈছে য়েছ মেম ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি হৰিয়ে ক'লে যে হয় মেম মনত ৰাখিব পাৰিম ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি Ma'am, now let's look at the projection screen. এতিয়া তোমালোকে projection screen খনলৈ চোৱাচোন What do you see on the screen? তোমালোকে সেই screen খনত কি দেখা পোৱা চোৱাচোন Sapna, there are computers, a laptop and a mobile phone and a radio. Sapnai কৈছে যে ইয়াত এটা computers আছে এটা laptop আছে আৰু mobile phone আৰু এটা radio আছে মাজনী There is a tall tower and a satellite. মাজনী কৈছে যে ইয়াত এটা ওখ টাৱাৰ আছে আৰু এটা স্যাটেলাইট আছে স্যাটেলাইটক অসমীয়াত কোৱা হয় উপগ্ৰহ মেম ভেৰি গুড বিসাইডছ দিস দেয়াৰ ইজ এ সাৰ্ভাৰ ইন দ্য পিকচাৰ বৰ ভাল কথা আৰু ইয়াৰ উপৰিও তেওঁ কি আছে বুলি কৈছে ইয়াত এটা সাৰ্ভাৰ আছে বুলি মেম গৰাকীয়ে কৈছে হৰিয়ে কৈছে য়েছ মেম হয় বাইদেউ তা মেমে কৈছে মেম Can anyone tell me some of the uses of computer? কোনোবাই বাৰু মোক কম্পিউটাৰৰ কেইটামান ব্যৱহাৰৰ বিষয়ে ক'ব পাৰিবা এনে যে কৈছে we use a computer to draw calculate and play online games
এনেয়ে কৈছে যে আমি ছবি আঁকিবলৈ হিচাপ গণনা কৰিবলৈ আৰু অনলাইনত গেম খেলিবৰ বাবে ব্যৱহাৰ কৰোঁ কি ব্যৱহাৰ কৰোঁ কম্পিউটাৰ ব্যৱহাৰ কৰোঁ বুলি কৈছে অপূৰ্ব সামটাইমছ উই ৱাচ মুভিজ টু অপূৰ্বই কৈছে কেতিয়াবাতো আমি চিনেমাও চাওঁ মেম ভেৰি গুড এ কম্পিউটাৰ কেন পাৰফৰ্ম মেনি আদাৰ টাস্ক এতিয়া মেমগৰাকীয়ে কৈছে বৰ ভাল কথা কম্পিউটাৰ এটাই আন বহুতো কাম কৰিব পাৰে বুলি কৈছে ইউ কেন ডিজাইন কম্প'জ এডিট ডাউনলোড এণ্ড ছেভ ইমেজেছ এণ্ড অডিঅ' ভিজুৱেল মেটেৰিয়েলছ তেওঁ কৈছে যে তোমালোকে ইয়াৰ জৰিয়তে ডিজাইন কৰিব পাৰা ৰচনা কৰিব পাৰা এডিট কৰিব পাৰা ডাউনলোড কৰিব পাৰা আৰু ফটো বা দৃশ্যশ্ৰব্য যিবোৰ সঁজুলি আছে সেইবোৰকো ইয়াত ছেভ কৰি ৰাখিব পাৰা স্বপ্নাই কৈছে মেডাম কেন উই ডু চিমিলাৰ থিংছ অন আৱাৰ মোবাইল ফোনছ I have seen my brother once recite and record a poem on his mobile phone. He spent it to his English teacher for her comments. স্বপ্নাই কি বুলি কৈছে যে বাইদেউ মোবাইল ফোনটো আমি একে কামতে ব্যৱহাৰ কৰিব পাৰোঁনে মই এদিন দেখিছিলোঁ যে মোৰ দাদাই এদিন এটা কবিতা আবৃত্তি কৰিছিলে আৰু মোবাইলত ৰেকৰ্ড কৰিছিলে আৰু সেইটো তাহাঁতৰ যি ইংৰাজী শিক্ষক আছে সেই শিক্ষকগৰাকীক চাই দিবৰ বাবে পঠাই দিছিল The meme কৈছে in fact that is a good example of the use of ICT সঁচা কথা যে এইটো এটা ICT ইউজৰ বহুত ভাল উদাহৰণ বুলি কৈছে লাইক কম্পিউটাৰ্ছ এ স্মাৰ্টফোন ইজ এ ডিজিটেল ডিভাইচেছ কম্পিউটাৰ দৰে স্মাৰ্টফোনটো এটা ডিজিটেল ডিভাইচ ডেট কেন পাৰফৰ্ম চিমিলাৰ ফাংচন আৰু যিয়ে একেধৰণৰ কিছুমান কাম কৰিব পাৰে For most of these tasks, the computer and the mobile phone require internet connectivity. Mobile আৰু কম্পিউটাৰ প্ৰায় কাম কৰিবৰ বাবে কিন্তু আমাক ইণ্টাৰনেটৰ প্ৰয়োজন হয় তোমালোকে যে বৰ্তমান এই ভিডিঅ'টো চাই থাকিবৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰি আছা এয়াও কিন্তু এটা ICTৰ ব্যৱহাৰেই হয় এনিজে কি কৈছে মেডাম are both the computer and mobile phone ICT এনে যে কৈছে বাইদেউ কম্পিউটাৰ আৰু মোবাইল ফোন দুয়োটাই ICT নেকি মেম দে আৰ ICT ডিভাইচেছ ডেট ইউজ টেকন'লজি টু ক্ৰিয়েট কালেক্ট প্ৰচেছ এণ্ড মেনেজ ইনফৰমেশ্যন মেমে কৈছে হয় এইবোৰ ICTৰে সঁজুলি যাক সৃষ্টি কৰিবৰ কাৰণে সংগ্ৰহ কৰিবৰ কাৰণে আৰু তথ্য পৰিচালনা কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় মেৰীয়ে কৈছে মেডাম হোৱাট ডু দ্য Seniors do in the lab মেৰিয়ে সুধিছে যে বাইদেউ আমাৰ যে ওপৰৰ শ্ৰেণীৰ দাদা বাইদেউসকলে আছে লেবত আছে তেওঁলোকে বাৰু কি কৰি আছিলে লেবত মেমে কৈছে হিয়াৰ দে লাৰ্ণ এবাউট হাৰ্ডৱেৰ এণ্ড ছফ্টৱেৰ কম্পনেণ্টছ অফ এ কম্পিউটাৰ সিহঁতে কম্পিউটাৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰৰ যি অংগ আছে কম্পনেণ্টছ মানে অংগ আছে সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰে বা সেইবোৰ কি সেই বিষয়ে শিকি আছিল লগতে কি কৈছে দে অলছো লাৰ্ণ টু ইউজ ICT ফৰ দেয়াৰ ষ্টাডিজ আৰু ICT তেওঁলোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰখনত কিদৰে ব্যৱহাৰ কৰিব পাৰে সেই বিষয়ে শিকি আছিলে মেৰিয়ে কৈছে মেম কুড ইউ টেল আছ মোৰ এবাউট ICT যে মেম আপুনি আমাক ICT বিষয়ে আৰু বহলাই ক'ব পাৰিব নেকি মেমে কৈছে মেম অফক'ৰ্ছ নিশ্চয় ইট ইজ দ্য ইউজ অফ টেকন'লজি টু কমিউনিকেট ইনফৰমেশ্যন এট এ ভেৰি ফাষ্ট স্পীড এণ্ড উইথ একিউৰেচি যে তেওঁ কৈছে এইটো এটা এনে টেকন'লজি যাৰ জৰিয়তে আমি যোগাযোগ কৰিব পাৰোঁ আৰু খুব সোনকালে আৰু শুদ্ধভাৱে তথ্য সংগ্ৰহ কৰিব পাৰোঁ ফৰ এক্সাম্পল এ কম্পিউটাৰ ৰিকুৱায়াৰ্ছ ইণ্টাৰনেট কানেক্টিভিটি টু এনেবল চাৰ্চিং ফৰ ইনফৰমেশ্যন উদাহৰণস্বৰূপে কম্পিউটাৰক তথ্য বিচাৰিবৰ বাবে ইণ্টাৰনেটৰ প্ৰয়োজন হয় তোমালোকৰ ফোনতো যিদৰে ইণ্টাৰনেট আছে বৰ্তমান তেনেদৰে There are applications called search engines or browsers like Google or Yahoo that we use to search for information. ইয়াত কি আছে কিছুমান এপ্লিকেশ্যন আছে যাক সাৰ্চ ইঞ্জিন বা ব্ৰাউজাৰ বোলা হয় যেনে ইনফৰমেশ্যন ব্ৰাউজাৰ লাইক গুগল আৰু ইয়াহু ডেট উই ইউজ সাৰ্চ ফৰ ইনফৰমেশ্যন যেনে ইয়াত কি আছে গুগল বা ইয়াহু আছে তোমালোকৰ ফোনত এইবোৰ দেখিছাই হয়নে এইবোৰক ইনফৰমেশ্যন বিচাৰিবৰ বাবে ব্যৱহাৰ কৰা হয় These search engines take you to various websites containing information for your specific question. এই যে সাৰ্চ ইঞ্জিনবোৰ আছে সেইবোৰে তোমালোকক কলৈ লৈ যায় বুলি কৈছে গুগল বা ইয়াহুৰ দৰে যিবোৰ ইঞ্জিন আছে তোমালোকে যেতিয়া এটা প্ৰশ্ন বিচাৰা তাৰ বাবে বিভিন্ন ৱেবছাইটলৈ এটা প্ৰশ্ন বিচাৰিছা আৰু বিভিন্ন ৱেবছাইটলৈ তোমালোকক এই সাৰ্চ ইঞ্জিনবোৰে লৈ যোৱা যেনেকৈ তোমালোকে ইউটিউবত এটা লেছনটো বিচাৰি দিলা ইউজ অফ ICT ব্যৱহাৰ বিষয়ে তোমালোকে
ইউজেছ অফ ICT ব্যৱহাৰৰ বিষয়ে তোমালোকে চাৰ্চ কৰিলা তাত বিভিন্ন ধৰণৰ ভিডিঅ' ওলাই আহিব মানে এটা বস্তু বিচাৰিছা তাৰ একে ধৰণৰ বেলেগে দিয়া ভিডিঅ' কিছুমান ওলাই আহিব তেতিয়া হৰিয়ে কৈছে I have played online games but how do we use ICT for studies হৰিয়ে কৈছে যে মই অনলাইনত গেমহে খেলিছোঁ কিন্তু পঢ়া শুনা কৰিবৰ বাবে ICT আমি কেনেকৈ ব্যৱহাৰ কৰিম মেমে কৈছে ইন মেনি ৱেজ বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰা একচুৱেলি সঁচাকৈ আমি বিভিন্ন ধৰণে এইটো ব্যৱহাৰ কৰিব পাৰোঁ হয়নে ফৰ এক্সাম্পল ইফ ইউ আৰ আস্কড টু ডু প্ৰজেক্ট অন ইংলিছ গ্ৰামাৰ যদি তোমালোকক ইংলিছ গ্ৰামাৰৰ এটা প্ৰজেক্ট কৰিবলৈ দিয়া হয় ইউ উইল বি এবল টু ইউজ ইউৰ ICT স্কিলছ তোমালোকে ICT ব্যৱহাৰ কৰিব পাৰা ICT ব্যৱহাৰ কৰি কি কৰিব পাৰা টু লোকেট এছেছ এণ্ড গেডাৰ ইনফৰমেশ্যন ফ্ৰম ৱেবছাইট তোমালোকে তথ্য বিচাৰিবলৈ বা সংগ্ৰহ কৰিবলৈ ICT ব্যৱহাৰ কৰিব পাৰা তাৰপিছত ফ্ৰম ৱেবছাইট কিছুমান ৱেবছাইটৰ পৰা লাইক কেনেকুৱা ধৰণৰ ৱেবছাইটৰ পৰা www.cambridgeenglish.org এইটো এটা ৱেবছাইট বা www.oxfordonlineenglish.com এইটো এটা ৱেবছাইট এই দুটা ৱেবছাইটৰ পৰা তোমালোকে ইংলিছ গ্ৰামাৰৰ যদি প্ৰজেক্ট কৰিবলৈ দিয়া হয় তথ্য বিচাৰিব পাৰিবা বুলি কৈছে লেটছ ভিজিট দ্য ICT লেব টুমৰো অহাকালিলৈ আমি ICT লেবত পুনৰবাৰ লগ হ'ম I will show you ways in which ICT can help us learn English grammar English grammar বা ইংৰাজী ব্যাকৰণ শিকিবৰ বাবে ICT আমাক কেনেকৈ সহায় কৰে সেই বিষয়ে তোমালোকক মই কালিলৈ দেখুৱাই দিম অল দ্য চিলড্ৰেন আৰু সকলোৱে কি বুলি ক'লে য়েছ মেম হ'ব বাইদেউ থেংক ইউ মেম ধন্যবাদ বাইদেউ ধন্যবাদ দি তেওঁলোক ICT লেবৰ পৰা গুচি গ'ল এইটো এটা খুব ধুনীয়া পাঠ আছিলে তোমালোকে আশা কৰোঁ যে তোমালোক সকলোৱে এই ভিডিঅ'টো ভালকৈ বুজিব পাৰিছা ধন্যবাদ